আজিৰ ভিডিঅ'টোত আমি কথা পাতিম PCOS কি, ইয়াৰ কাৰণ আৰু ট্ৰিটমেণ্ট কি। PCOS অৰ্থাৎ পলিচিষ্টিক অভেৰী চিনড্ৰম, আৰু এইটো এটা বহুত কমন হৰমনাল প্ৰব্লেম হয়। আৰু এই প্ৰব্লেমটো বেছিভাগ দেখা যায় যিবিলাক মহিলাৰ বয়স 20 ইয়াৰৰ পৰা 40 ইয়াৰৰ ভিতৰত হয়, সেইবিলাক মহিলাৰ ক্ষেত্ৰত এই প্ৰব্লেমটো বেছিভাগ দেখা দিয়ে। আৰু আমি আজিৰ এই ভিডিঅ'টোত জানিম যে PCOSৰ লক্ষণ বা চিমটম কি, ইয়াৰ কাৰণ কি, আৰু আমি ইয়াক কেনেকৈ ডায়াগনচিছ কৰিব পাৰোঁ আৰু ইয়াক আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰিম। প্ৰথমে আমি কথা পাতিম PCOS কি কাৰণত হয়। প্ৰথমে মই এইটো ক্লিয়াৰ কৰি দিওঁ যে PCOD আৰু PCOS অৰ্থাৎ পলিচিষ্টিক অভেৰী ডিজিজ আৰু পলিচিষ্টিক অভেৰী চিনড্ৰম একেই হয়। এটা বস্তুকেই আমি দুটা নামেৰে জানো। আৰু ইয়াত চিনড্ৰম কোৱাৰ কাৰণ হ'ল যে ইয়াত একাধিক ধৰণৰ প্ৰব্লেম দেখা দিব পাৰে, যেনে পিৰিয়ড কমকৈ হোৱা বা লেট হৈ যোৱা। যদি কোনো মহিলাৰ এবছৰত পিৰিয়ড 8 বাৰতকৈ কম হয়, তাক আমি PCODৰ লক্ষণ বুলি জানো। ইয়াৰ উপৰিও কিছু মহিলাৰ হেভি পিৰিয়ড হ'ব পাৰে, আৰু এই হেভি পিৰিয়ড অহাৰ কাৰণটো হ'ল যেতিয়া বহুত দিন পিছত পিৰিয়ড হয়, দাঁত জৰাউৰ আৱৰণ ছিঙি যোৱাৰ ফলত এই হেভি পিৰিয়ডটো হয়। ইয়াৰ উপৰিও অতি সহজে ইয়াত ওজন বৃদ্ধি হয়, আৰু এই ওজনটো কমাবলৈ বহুত কঠিন হয়। ইয়াৰ ফলত কমৰ বা কঁকালটো মোটা হোৱা দেখা যায়। ইয়াৰ পিছৰ কাৰণটো হ'ব পাৰে অত্যাধিক চুলি গজা। আপোনাৰ মুখমণ্ডল, বুকু বা ভৰি বা আপোনাৰ বেক চাইডত এই হেয়াৰ গ্ৰথ হ'ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ মূৰত চুলিবোৰ সৰি পৰিব পাৰে বা হেয়াৰ ফল প্ৰব্লেম হ'ব পাৰে। আৰু কিছুমান মানুহৰ অইলি স্কিন হ'ব পাৰে বা তেলযুক্ত স্কিন হ'ব পাৰে, যাৰ ফলত মুখমণ্ডলত একনি হ'ব পাৰে। ইয়াৰ পিছত কমন এটা প্ৰব্লেম হ'ল যিটো প্ৰেগনেণ্ট হোৱাত বাধা দিয়ে। PCOSত হৰমন বিকাৰ হোৱাৰ ফলত অভিলেশ্যন নাইবা কণী সময়মতে গঠন নহয়, যাৰ ফলত পিৰিয়ডটো লেট হৈ আহে আৰু প্ৰেগনেণ্ট হোৱাৰ সমস্যা দেখা দিয়ে। ইয়াৰ পিছত আমি জানিম PCOS কিয় হয়। ইয়াৰ প্ৰথম কাৰণটো হ'ল হৰমনাল ইনবেলেঞ্চ। অভেৰীৰ ভিতৰত মেল হৰমন আৰু ফিমেল হৰমন দুয়োটাই গঠন হয়, আৰু PCOSত মেল হৰমন অৰ্থাৎ টেষ্টষ্টেৰন নামৰ এটা হৰমন বৃদ্ধি হৈ যায়। ইয়াৰ উপৰিও নিউট্ৰেলাইজিং হৰমন আৰু প্ৰলেক্টিন নামৰ হৰমন বৃদ্ধি হৈ যায়, আৰু ইয়াত ছেক্স হৰমনটো কমি যায়। এই কাৰণবোৰৰ কাৰণে অভেৰী অৰ্থাৎ জৰায়ুৰ যিটো নৰ্মেল ফাংচন হয়, অৰ্থাৎ ইগ প্ৰডাকশ্যনটো বিকাৰ হৈ যায় বা ডিষ্টাৰ্বেঞ্চ হৈ যায়। দ্বিতীয় কাৰণটো হ'ল জেনেটিক ফেক্টৰ। যদি আপোনাৰ ফেমিলিত কাৰো এই PCOS বেমাৰটো আছিল, অৰ্থাৎ যেনে আপোনাৰ মাক বা আপোনাৰ ভনীৰ এই বেমাৰটো আছিল, তাৰ পৰাও আপোনাৰ এই বেমাৰটো আহিব পাৰে। তৃতীয় কাৰণটো হ'ল ইনচুলিন ৰেজিষ্টেণ্ট। আমাৰ বডিত এটা ইনচুলিন নামৰ হৰমন থাকে। এই হৰমনটোৱে আমাৰ বডিত থকা চুগাৰক ডাইজেশ্যন কৰে। PCOSত এই হৰমনটো খাৰাপ হৈ যায়, আৰু সেম পৰিমাণৰ চুগাৰ ডাইজেষ্ট কৰিবলৈ বহুত পৰিমাণৰ ইনচুলিন ক্ৰিয়েট কৰিব লাগে। তাৰ ফলত ইনচুলিন লেভেলটো বাঢ়ি যায়, আৰু এইটো ৱেইট গেইনৰ কাৰণ হ'ব পাৰে। এতিয়া কথা পাতিম PCOSৰ ডায়াগনচিছ কেনেকৈ কৰিম। যদি আপুনি PCOSৰ কোনো লক্ষণ দেখা পাইছে, তেনেহ'লে আপুনি ডক্টৰৰ ওচৰত যাব পাৰে, আৰু ডক্টৰে আপোনাৰ পৰা এটা হিষ্টৰী ল'ব আৰু আপোনাৰ চিমটমৰ বিষয়ে সুধিব, যেনে মেনষ্ট্ৰুৱেল চাইকেল, স্কিন চেঞ্জ, ৱেইট গেইন, আৰু আপোনাৰ ফেমিলি হিষ্ট্ৰীটো সুধিব পাৰে। ইয়াৰ পিছত আমি কিছুমান টেষ্টৰ বিষয়ে কথা পাতিম, আৰু এই টেষ্টটো খালী পেটত কৰিব লাগিব। আৰু এইটো এটা ব্লাড টেষ্ট হয়, আৰু এই ব্লাড টেষ্টটো যেতিয়া পিৰিয়ড হ'ব দ্বিতীয় দিনত কৰিব লাগিব। পিৰিয়ডৰ দ্বিতীয় দিন অৰ্থাৎ ছেকেণ্ড ডে অফ পিৰিয়ড। ইয়াৰ ভিতৰত কিছু টেষ্টৰ নাম হ'ল FSH, LS অৰ্থাৎ লিউটিনাইজিং হৰমন, লিপিড প্ৰফাইল, গ্লুক'জ টলাৰেন্স টেষ্ট, যিটোৱে ইনচুলিন ৰেজিষ্টেন্সৰ বিষয়ে দেখুৱায়। ইয়াৰ উপৰিও আমি থাইৰয়ড আৰু প্ৰলেক্টিনৰ বিষয়েও টেষ্ট কৰোঁ। যদি আপোনাৰ একনি আৰু হেয়াৰ ফল প্ৰব্লেম থাকে, তেনেহ'লে প্ৰি টেষ্টষ্টেৰনো টেষ্ট কৰা হয়। ইয়াত আমি অভেৰীটো দেখাৰ কাৰণে আল্ট্ৰাচাউণ্ডো কৰোঁ, আৰু অভেৰীত থকা সৰু চিজ অৰ্থাৎ পলিচিষ্টিক অভেৰী দেখা যায়। এই সকলোবিলাকে আমাক ডায়াগনচিছ কৰাত সহায় কৰে বা হেল্প কৰে। এতিয়া আমি কথা পাতিম PCOSৰ ট্ৰিটমেণ্ট কেনেকৈ কৰিব লাগে। PCOSৰ ট্ৰিটমেণ্ট আমি দুই ধৰণে কৰিব পাৰি। এটা হ'ল লাইফষ্টাইল চেঞ্জ অৰ্থাৎ ঘৰুৱা পদ্ধতি, আৰু এটা হ'ল মেডিকেশ্যন। আপুনি যিমানখিনি পাৰে ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিব, যাৰ ফলত আপোনাৰ মেডিকেশ্যনৰ প্ৰয়োজন কম হ'ব। এই ঘৰুৱা পদ্ধতিৰ ভিতৰত প্ৰথমটো হ'ল ৱেইট লছ অৰ্থাৎ ওজন কমোৱা। যদি আপোনাৰ ওজনটো বহুত বেছি হয়, তেনেহ'লে ৱেইট লছৰ বাবে আপোনাৰ ইনচুলিনটো নিজে ইম্প্ৰুভ হয়, হৰমন ইম্প্ৰুভ হয়, আৰু ইগ ফৰ্মেশ্যনটো নিজেই গঠন কৰে। যদি আপুনি প্ৰেগনেন্সিৰ বাবে প্লানিং কৰি আছে, তেনে ক্ষেত্ৰতো আপোনাক হেল্প কৰে বা সহায় কৰে। দ্বিতীয় বস্তুটো হ'ল হেল্দি ডায়েট ফ'ল' কৰা। প্ৰথমে আমি জানি লওঁ PCOSত কি খাদ্য বস্তু খাব নালাগে। ইয়াত বেছিভাগ পেচেণ্টক মিঠা বস্তু খোৱাত বাধা দিয়া হয়, যেনে সকলো ধৰণৰ মিঠা বস্তু, যেনে ক'ল্ড ড্ৰিংক, আইচক্ৰীম, আৰু ইয়াৰ লগতে বহুতো মিঠা ফল মূল খোৱাতো বাধা দিয়া হয়, যেনে আমো খাব নালাগে। ইয়াৰ উপৰিও ময়দাজাতীয় বস্তু খাব নালাগে। ময়দাজাতীয় খাবার যেনে বাৰ্গাৰ, পিজ্জা, বিস্কুট, কেক, এই সকলোবিলাক খাদ্য আপোনাক এভইড কৰিব লাগিব। ইয়াৰ উপৰিও ভাত, আলু, টি আৰু কফি কম পৰিমাণে খাব লাগে।
এতিয়া আমি কথা পাতিম PCOSত কি খাব পৰা যায়। PCOSত আপোনালোকে প্ৰটিনযুক্ত খাদ্য খাব পাৰে, যেনে চানা, ৰাজমা ডাল, কাজু বাদাম, মাছ, মাংস, কণী এই সকলোবোৰ বস্তু খাব পাৰে। ইয়াৰ উপৰিও শাকজাতীয় বস্তু খাব পাৰে। ইয়াৰ লগতে বাদাম জাতীয় সকলো বস্তু খাব পাৰে। আৰু যদি আপুনি তেলজাতীয় বস্তু ইউজ কৰে বা ব্যৱহাৰ কৰে, তেলজাতীয় বস্তুৰ ভিতৰত আপুনি যেনে ৰাইচ অইল বা সৰিয়হৰ তেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু যদি PCOSৰ ডায়েট সম্পৰ্কে আপোনালোকে বেছি জানিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব। তৃতীয়টো হ'ল এক্সাৰচাইজ অৰ্থাৎ ব্যায়াম। যদি আপোনালোকে PCOSত ব্যায়াম বা এক্সাৰচাইজ কৰে তেনেহ'লে আপোনাৰ ইনচুলিন লেভেলটো ইম্প্ৰুভ হৈ যায় আৰু ইনচুলিন ৰেজিষ্টেন্স কম হৈ যায়। আপুনি যিকোনো ধৰণৰ এক্সাৰচাইজ কৰিব পাৰে আৰু এই এক্সাৰচাইজটো আপুনি 30 মিনিটৰ পৰা 45 মিনিটলৈকে কৰিব আৰু এটা সপ্তাহত আপুনি 5 দিনলৈকে এই এক্সাৰচাইজটো কৰিব। আপুনি য়োগাও কৰিব পাৰে আৰু আপুনি যিটো এক্সাৰচাইজ কৰিব সেই এক্সাৰচাইজটো আপুনি ৰেগুলাৰলি কৰি যাব। আৰু ইয়াৰ পিছত 4 নম্বৰটো হ'ল 8 ঘণ্টা শুই থাকিব লাগিব আৰু খাদ্যবোৰ সময়মতে খাব লাগিব। ষ্ট্ৰেছ বা টেনশ্যন কমকৈ ল'ব লাগিব আৰু এই সকলোবিলাক পৰিৱৰ্তন PCOD ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া হ'ল PCODত কেনেকৈ মেডিচিন দিয়া হয় আৰু কি মেডিচিন দিয়া হয়। PCOD পেচেণ্টৰ লক্ষণ বা চিমটমবিলাক চাই তাৰ ওপৰত ভিত্তি কৰি মেডিচিন দিয়া হয়। যদি পিৰিয়ডৰ প্ৰব্লেম হয় তেনেহ'লে অৰেল কণ্ট্ৰাচেপ্টিভ পিল দিয়া হয়, যাক আমি বাৰ্থ কণ্ট্ৰল পিল বুলিও জানো। আৰু এই পিলটো আপোনালোকে 3 সপ্তাহ ল'ব আৰু তাৰ পিছৰ সপ্তাহতে আপোনাৰ পিৰিয়ডটো আহি যাব। এনে ক্ষেত্ৰত আপুনি আপোনাৰ ডক্টৰৰ কথা মতে 3 পৰা 6 মাহলৈ এই পিলটো ল'ব। তাৰ পিছত আপোনাৰ নেচাৰেলি পিৰিয়ডটো আহি যাব। যদি আপুনি বাৰ্থ কণ্ট্ৰল পিলৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰে তেনেহ'লে কমেণ্টত জনাই দিব। আৰু যদি আপোনাৰ ইয়াত ৱেইটৰ প্ৰব্লেম হৈ আছে বা ওজনৰ প্ৰব্লেম হৈ আছে তেনেহ'লে আমি মেটফৰ্মিন নাইবা ইন'চিটল দিয়া হয়, যাৰ ফলত ওজন কমোৱাত সহায় কৰে আৰু ইনচুলিনটো ইম্প্ৰুভ কৰে। যদি আপোনাৰ হেয়াৰ ফল বা হেয়াৰ গ্ৰথ বা মুখমণ্ডলত একনি হোৱা দেখা যায় তেনেহ'লে ইয়াত এণ্টি টেষ্টষ্টেৰন মেডিচিন দিয়া হয়, যেনে স্পাইৰলেক্টন, ফ্লুটোমাইড আৰু ফেনাষ্ট্ৰমাইড। আৰু এই মেডিচিনটো যদি আপুনি লং টাইম লৈ লয় বা বহুত সময়লৈকে লয় তেনেহ'লে আপোনাৰ চুলিৰ সমস্যাটো সমাধান হৈ যাব। আৰু যদি আপুনি প্ৰেগনেন্সি প্লানিং কৰি আছে তেনেহ'লে আপোনাৰ ডক্টৰে আপোনাক ক্লেমফিন আৰু লেট্ৰজল দিয়ে। আৰু এই মেডিচিনটো এগ ফৰ্মেশ্যনত সহায় কৰে বা হেল্প কৰে। আৰু এই মেডিচিনটো পিৰিয়ডৰ 2 বা 3 দিনৰ পিছৰ পৰাই আৰম্ভ কৰা হয় আৰু ইয়াৰ ফলত ইষ্ট্ৰজেন লেভেলটো কমি যায়। ইয়াৰ ফলত এগ ফৰ্মেশ্যনটো ইম্প্ৰুভ হয় আৰু প্ৰেগনেন্ট হোৱাত বহু পৰিমাণে সহায় কৰে। আৰু আশা কৰোঁ যে এই ভিডিঅ'টোত আপোনালোকে PCOSৰ বিষয়ে সকলোবিলাক বস্তু জানিলে। আৰু যদি এই ভিডিঅ'টোত আপোনালোকৰ কোনো প্ৰব্লেম হৈছে বুজাত তেনেহ'লে কমেণ্টত জনাই দিব। মই যিমানখিনি পাৰিম আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম।